নমস্কাৰ, মই মন্টু বৰুৱাই আপোনালোকক ব্ৰাইট আছামলৈ স্বাগতম জনাইছোঁ। আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ লগত আলোচনা কৰিবলৈ বিচাৰিছোঁ বাংলাদেশী সমস্যা আৰু ৰাজনীতি। আপোনালোক সকলোৱে জানে 1979 চনৰ পৰা 1985 চনলৈ বিদেশীমুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আন্দোলন হৈছিল। এই আন্দোলনত 855 জন শ্বহীদে নিজৰ প্ৰাণ আহুতি দিছিল। এইসকল শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে 1985 চনৰ পৰা আজিৰ প্ৰতি অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ নহ'ল। আজিও ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তইদি অসমলৈ প্ৰব্ৰজন ঘটিয়ে আছে আৰু এই প্ৰব্ৰজনে অসমৰ জনগাঁথনিত ভয়াৱহ প্ৰভাৱ পেলাইছে, খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আজিও খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা কৱচ প্ৰস্তুত হৈ নুঠিল। আজিও অসমীয়াৰ সংজ্ঞা নিৰূপণ নহ'ল। অথচ প্ৰতিটো নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে অসম চুক্তি ৰূপায়ণৰ কথা কয়, বিদেশীমুক্ত অসমৰ কথা কয়। গোটেই বিষয়টো চালে দেখা যায় যে বিদেশীমুক্ত এখন অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক দলৰে সদিচ্ছা নাই। বহুতৰ বাবে এই বিষয়টো সোণৰ কণীৰ পৰা হাঁহস্বৰূপ। বহুতে এই বিষয় দুটাৰ কথাকে কৈ কৈ বিধানসভাৰ পৰা লোকসভাৰ মজিয়া গৰকিলে, বিধায়ক হ'ল, সাংসদ হ'ল, মন্ত্ৰী হ'ল, কিন্তু এই সমস্যা দুটাৰ সমাধান আজিলৈ নহ'ল। উদাহৰণস্বৰূপে যদি আমি চাবলৈ যাওঁ, 2016 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত যিটো দলে জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল, শৰাইঘাটৰ ৰণৰ কথা কৈছিল, সেইটো দলে আজি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন 2016 লৈ আনোতে নীৰৱ দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছে। যিটো সময়ত ৰাইজৰ সৰ্বত্ৰে প্ৰতিবাদ হৈছে এই বিধেয়ক বাতিল কৰাৰ স্বাৰ্থত, সেই সময়ত আমাৰ প্ৰতিনিধিসকলে এই বিধেয়কৰ সপক্ষত অৱস্থান কৰিছে। যদিও মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কোনো ধৰণৰ বক্তব্য ৰখা নাই, তথাপিও তেওঁ কেবিনেটৰ মন্ত্ৰীয়ে এই বিধেয়কৰ সপক্ষত বিভিন্ন ধৰণৰ মন্তব্য ৰাখিছে। এই বিধেয়কৰ বিৰোধিতা কৰাসকলক বিভিন্ন তুচ্ছ তাচ্ছিল্যৰে জনমানসত সেৱ প্ৰতিপন্ন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিটো দলে যোৱা বিগত 15 বছৰে শাসন কৰিলে, অসম চুক্তি ৰূপায়ণৰ নামত কোটা এগছো নকৰিলে, সেইটো দলে এতিয়া আকৌ বিদেশী খেদাৰ ভাৱত অৱতীৰ্ণ হৈছে। যিজন মুখ্যমন্ত্ৰীয়ে মোক বিদেশী ক'ত আছে দেখুৱাই দিয়া বুলি কৈছিল, সেইজন মুখ্যমন্ত্ৰীয়ে আজি আকৌ বিদেশী খেদাৰ ভাৱত অৱতীৰ্ণ হৈছে। ই অতিশয় হাস্যকৰ। আশা কৰা হৈছে যে খুব কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সম্পূৰ্ণ হৈ উঠিব। অবৈধ বিদেশীৰ নাম ইয়াত বাদ পৰি ৰ'ব, সকলো খিলঞ্জীয়া লোকৰ নাম ইয়াত উঠিব। কিন্তু প্ৰশ্ন হয়, নাগৰিকপঞ্জী সম্পূৰ্ণৰূপে প্ৰস্তুত হ'ল, অবৈধ বিদেশীৰ নাম বাদ পৰিল, অবৈধ বিদেশী চিনাক্তকৰণ হ'ল, কিন্তু অবৈধ বিদেশী যাব ক'লৈ? অসমৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ লগত আলোচনাত বহিবনে যে এইসকল বিদেশীক তেওঁলোকে চমজি ল'ব? সেয়া আশা তেনেই ক্ষীণ। আজি কত বছৰে এইসকল অবৈধ বিদেশী বিষয়ত ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত আলোচনাই নকৰিলে। বৰং সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে বাংলাদেশ চৰকাৰে ৰাষ্ট্ৰসংঘত গোচৰ তৰিছে যে অবৈধ নাগৰিক বুলি ভাৰতবৰ্ষত এক বিশেষ শ্ৰেণীৰ লোক নিৰ্যাতিত হৈ আহিছে, তেওঁলোকক নিৰ্যাতন চলোৱা হৈছে। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰত্যুত্তৰ কেনেধৰণৰ সেয়া অতিশয় লক্ষণীয় হ'ব। প্ৰশ্ন হয়, বাংলাদেশী সমস্যাটোক লৈ, অসম চুক্তি ৰূপায়ণক লৈ আৰু কিমান দিনলৈ ৰাজনীতি চলিব, আৰু কিমান দিনলৈ জনসাধাৰণক আভুৱা ভাৰি এনেধৰণে ৰাজনীতি চলাই নিয়া হ'ব? আপুনি কি ভাবে? কেতিয়াবা বিদেশীমুক্ত এখন অসম গঢ় লৈ উঠিবনে? অসম চুক্তি আখৰে আখৰে ৰূপায়িত হ'বনে? খিলঞ্জীয়াৰ পৰীক্ষা কবচ প্ৰস্তুত হ'বনে?
এই বিষয়ে আপুনি কমেণ্ট কৰক। আমি পুনৰ এইবিলাক বিষয়ক লৈ আলোচনালৈ আহিম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।